হে গাইস ইফালে চাব পাৰি ইমান জংগলৰ মাজত মই আৰু ভণ্টি কি কৰিব আহিছো গাইস নেমু বিচাৰিব আহিছো কাৰণ ঘৰত নেমু একদম শেষ হৈ গ'ল আৰু এইটো যিটো বতৰত নেমু শেষ হৈ যায় তাৰপিছত খাব মন যায় নেমু শেষ হৈ যোৱাৰ পিছত খাব মন যায় তো মই আৰু ভণ্টি নেমু টেঙা ল'বলৈ আহিছো এইফালে গছ আছে আৰু এই হালধীয়া লাগি আছে ইমানকেইটা আমাৰ এতিয়া প্লাষ্টিক সৰু হৈ গ'ল গাইস কাইট কাটা লগা উইমা ইমান ধুনীয়াকে লাগি আছে পুৰা চাৰিওফালে জংগল একদম জংগল আমি একদম জংগলৰ ভিতৰত আহিছো য'ত নেকি হাতী চাতি সোমাই থাকে তেনেকুৱা জেগাত আহিছো আৰু পালো আমি ইমান কেইটা পাইছো হাতী হৈ গলো আজি যাম আমি এতিয়া ইফালে দি যাম কাৰণ ইফালে বগৰী গছ আছে আৰু কেইটামান বিচাৰি বোলে ভণ্টিৰ পেট ভৰা নাই বগৰী গছ আছে ইফালে বগৰী খাই কিনে একেবাৰে ওলাই যাম ইফালৰ পৰা আহিছো আমি নেমু টেঙা বিচাৰি আৰু ইয়াত আহিছো আমি বগৰী খাবৰ কাৰণে কিন্তু বগৰী এইটো বতৰত নায়ে আগতীয়াকৈ চেচ হ'ল এবাৰ বহুত তথাপি অলপ আছে জোকাৰি পাৰিম এয়া পৰি আছে পকাটো দে মোক খাম মুচা কাৰবাৰ নাই পাইছো আৰু খাইছো কাৰ লোভ লাগিছে গাইজ আহক আমাৰ ফালে বনৰীয়া জেগাত থাকিব সুবিধা এইটোৱে কোনে বনৰীয়া জেগাত থাকে কমেণ্ট কৰিব বুকিব নোৱাৰা হৈ গৈছো মূৰত লৈছো এয়া ইয়াত লৈছো ভাই ভণ্টিক দিছো কেমেৰা ধৰিবৰ কাৰণে আৰু ভণ্টি বহুত টাইম বুকিছে এইটো এতিয়া মোৰ পালা মই বুকিব নোৱাৰো কাৰণে মূৰত লৈছো এনেকে ইফেক্ট হৈ যায় লগ পাম নেক্সট ফানি ব্লগত টাটা দি হাতটো